welcome back to our channel again vlogger আৰু হেৰিsto সকলোকে মোৰ ফালৰ পৰা গুড মৰ্নিং আৰু আজি আমাৰ স্কুল বন্ধ আৰু এতিয়া আমাৰ পঢ়ি আছো আৰু বাহিৰত কিনকে একদম বৰষুণ দি আছিল দস্ত এনেকুৱা বতৰত পঢ়িতো একদম বঢ়িয়া লাগে আৰু এতিয়া মই অসমীয়া পঢ়ি আছো দস্ত একদম ধুনীয়াকৈ অসমীয়া পঢ়ি আছো আৰু আজি যেহেতু আমাৰ স্কুল বন্ধ সেইকাৰণে কিবাৰ এনে এটা ডেইলি ভ্লগ বনাম আৰু কি নকৰোঁ কি কৰোঁ আপোনালোকক চব দেখাইছোঁ আৰু আজি যিহেতু আমাৰ বন্ধ সেইকাৰণে আমাৰ মায়ে কিবা আমাৰ কাৰণে স্পেচিয়েল বনাই আছে চব বন্ধতে আজি কি বনাই আছে আপোনালোকক দেখাওঁ আমাৰ মায়ে ইয়াতে কিবা বনাইছে মা কি বনাইছ ঠকলা বনাইছে দোস্ত হাই ঠকলা একদম বঢ়িয়াকৈ আজি বনাইছে আৰু এতিয়া খাওঁ হে কথা আৰু তো সেই ৰাস্তা এতিয়া মই ধুনীয়াকৈ পঢ়োঁ আৰু খিৰিকীৰ পৰা ধুনীয়াকৈ হাৱা দি আছে একদম বঢ়িয়াকৈ এতিয়া দোস্ত মই পঢ়োঁ আৰু এইফালে আমাৰ ঢকলা ৰেডি হৈ গ'ল একদম ধুনীয়াকৈ একদম বিৰাট স্পঞ্জি হৈছে আৰু ইয়াৰে ওপৰত চাটনিটো দি দিলে একদম বঢ়িয়াকৈ দে আৰু এতিয়া খোৱাহে কথা আৰু এতিয়া আমি পচা খাম ঢকলা একদম ধুনীয়াকৈ এতিয়া আমি খাম ভালেছে আমাৰ ঢকলা একদম বঢ়িয়াকৈ এতিয়া খোৱাহে কথা আৰু ন এতিয়া আমি খাম ঢকলা খুব বঢ়িয়া খাওঁ যা খাব গৰম গৰম ঢকলা বাছ পঞ্জি হৈছে ফাৰ্ষ্টতে আমি ফাইনেলি চাহ খাই ল'লোঁ একদম ধুনীয়াকৈ ঢকলাটো একদম বঢ়িয়া চুম্মা হৈছে ঢকলা আৰু পিছত খাম আমি দোস্ত অলপ পঢ়োঁ একদম বঢ়িয়াকৈ ডাৱৰীয়া কৰি আহি গৈছে এই আৰু বিৰাট ধাৰাসাৰ মাৰি দি তো মানে মোৰ যোৱাকালি ভিডিঅ' কৰাই নহ'ল কাৰণ মই ভাত চাত খাই ডাইৰেক্ট কাৰাটেত গ'লোঁ কাৰাটেৰ পৰা বহুত ৰাতিকৈ আহি পাইছোঁ আৰু এতিয়া আমি পুৱাৰ ভাত খাব গৈছোঁ আজি আমাৰ দোস্ত মাংস আছে মাংসৰ এতিয়া আমি খাওঁ আমি খাওঁ এতিয়া ফাইনেলি আমাৰ স্কুলৰ পৰা আহি পাই গ'লোঁ আৰু এতিয়া মই সোমাইছোঁ মেৰত ভাত চাত খাই ল'লোঁ একদম ধুনীয়াকৈ আৰু মেৰৰ পৰা আহিয়ে মই মেৰত মানে চিঙি লেচৰা একদম খাওঁ মই মানে কাঁচা লেচৰা খাই বিৰাট ভাল পাওঁ আৰু ইফালে আজি আমাৰ মেৰত কি কি আছে চব দেখাম বলক এতিয়া আমি মেৰত কি বস্তু আছে দেখাওঁ আহক তাৰপিছত ইফালে আছে আমাৰ দোস্ত ভোট জলকীয়া আছে এইটো দেখিছিলে আৰু এয়া দোস্ত আমি যে কাৰ্বি আংলং গৈছিলোঁ ডিফুক দোস্ত ডিফুৰ দোস্ত জ্বালা মানে তাৰে পৰা পুলি কিনিছিল আনিছিলোঁ সেই দোস্ত আৰু ভালে আছে আমাৰ কদ্দে হীৰা জ্বালাটো এই আৰু বঢ়িয়া আমাৰ মানে লেচৰা বেঙনা জিকা ভেন্দি চব লাগছে মানে এভৰিথিং জ্বালা কদ্দে হীৰা জ্বালা একদম চব লাগছে আৰু আমি মানে ঘৰৰে ফ্ৰেছ বস্তু খাব পাওঁ সেইকাৰণে বিৰাট বঢ়িয়া লাগে আৰু আমাৰ এই চুকা টেঙা আছে দোস্ত একদম ধুনীয়াকৈ চুকা টেঙা আৰু কোনে চুকা টেঙা খাই ভাল পাই এইফালে চুকা টেঙা একদম এই চব চুকা টেঙা দোস্ত এতিয়া আপোনালোকক একফালৰ পৰা চব্জি দেখাওঁ বলক এইফালে আমাৰ লেচৰা আছে এইফালে আমাৰ লেচৰা আছে একদম ধুনীয়াকৈ বাংনা আছে আমাৰ ইফালেও দোস্ত জ্বালা লাগি আছে একদম ধুনীয়াকৈ এতিয়া আপোনালোকক জিকা দেখাওঁ বলক আহক আৰু এইফালে আমাৰ জিকা একদম সৰু সৰু পুলি দোস্ত লাগি আছে পুলি নহয় মানে এইটো একদম সৰু চানা দে আৰু একদম বঢ়িয়াকৈ ডাঙৰ হ'ব তেতিয়া খাম দে আৰু আমাৰ হাঁহৰ চালানিও আছে দোস্ত দেখাই আছে এই হাঁহৰ চানা আমাৰ জিকা চাই আহিলোঁ আৰু এইফালে আমাৰ দোস্ত বিলাহীও লাগি আছে একদম টিকলত মানে তাক কণ বিলাহী মানে আৰু লাগছে এইগিলা বিলাহীৰ গাছ আমাৰ দে আমাৰ মানে চব লাগছে মজা তো ইয়াত আমাৰ সৰু সৰু জ্বালাৰ পুলি আৰু ইফালে দোস্ত জ্বালা লাগি আছে মজা আপোনালোকক ধুনীয়াকৈ মেৰ দোস্ত দেখাই দিলোঁ আৰু এতিয়া আমাৰ বাই আম চুৰকিছে আৰু এতিয়া আমি আম চুৰকা খাওঁ ইফালে আম চুৰকা আছে একদম ভোট জ্বলা এটা খান্দি দিছে এতিয়া খাওঁ আছে আমাৰ আম নহ'লে বেয়া টেঙা বাহ বঢ়িয়া কি জ্বালা আমি আম চকলা খাই মোৰ দোস্ত কাৰাতে গ'লোঁ কাৰাতেৰ পৰা আহি আৰু এতিয়া মানে আজি আমাৰ ফাংচন আছে বলক এতিয়া আমি ফাংচন চাব যাওঁ বলক দোস্ত একদম ধুনীয়াকৈ কাপোৰ পিন্ধি লৈ ল'লোঁ বলক ফাংচন চাব যাওঁ আহক অসমৰ একেবাৰে শিশু ইউটিউবাৰ আৰু সেইটো হৈছে আমাৰ গাঁও জ্ঞানদীপ ব্লগছ জ্ঞানদীপ দাস হাই দোস্ত সেইটো হৈছে আমাৰ গাঁও গতিকে অতি গৌৰৱৰ কথা
কি ক'ব হয় দোস্ত তো সেই দোস্ত আজি আমাৰ ইয়াতে ধুনীয়াকৈ ফাংচন পাতিছে আৰু বহুত ভাল লাগিছে আমাৰ কমিটি বহুত ধুনীয়াকৈ আয়োজন কৰিছে আৰু আমাৰ কমিটিৰ কাৰণে এটা জোৰছে চাকৰি লাগে আৰু অলপ দেৰিকৈ আমাৰ গায়ক আছে ধুনীয়াকৈ একদম ধুনীয়াকৈ সকলোৱে সেইবিলাক শেষ কৰি যাব আৰু আজি কেনেকুৱা লাগিছে চবৰে বঢ়িয়াই লাগিছে আৰু মজা আৰু এওঁ কাৰাটেৰ সাংঘাতিক ফাইটাৰ কাৰাটেৰ সাংঘাতিক ফাইটাৰ জানেনে নাই বহুতে গতিকে ইয়াৰ নিচিনা হ'বলৈ হ'ব লাগে ইতিমধ্যে বিভিন্ন ঠাইত কাৰাটেৰ গ'ল্ড মেডেল আনিছে বজালি লৈ গৌৰৱ কঢ়িয়াই আনিছে এটা হাত চাবই লাগে হাইদস্তৰ বাবে তো এতিয়া আমি ধুনীয়াকৈ মানে মোক ষ্টেজত মাতিলে আৰু ষ্টেজত মাতি ধুনীয়াকৈ গামোচা দিলে আৰু এতিয়া আমি দোস্ত গায়ক চাম একদম ধুনীয়াকৈ দে আৰু একদম মজা গায়ক চাম সকলোৱে দোস্ত ৰখিছে আৰু ইয়াতে মানে ৰাতিৰ আহাৰো দিছে আৰু এইফালে আমাৰ দোস্ত মানুহ আছে ইমান মানুহ দোস্ত আহিছে শুভেচ্ছা জ্ঞাপন কৰি তেখেতসকলক মৰম যাচিব ওলাইছোঁ এতিয়া আমাৰ মানে গায়ক বাইদেউহঁতে ধুনীয়াকৈ গান গাব আৰু ইয়াতে দোস্ত ফাংচনত মানে ভাতো হৈছিল দোস্ত মানে এনে ফাংচন মই দেখাই নাছিলোঁ মানে বঢ়িয়া ফাংচনতে ভাতো হৈছিল আকৌ ইমান মানুহৰ কাৰণে ভাতো আয়োজন দে আৰু সেই দোস্ত এতিয়া আমাৰ ফাইনেলি ফাংচন ষ্টাৰ্ট হৈ গ'ল আৰু আমাৰ গায়কে ধুনীয়াকৈ গান দোস্ত গাই আছে আৰু এতিয়া আমি ফাংচন চাইছোঁ মই মানে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মোৰ স্কুলো হৈছিল আৰু একেলগে কাৰাতেও হৈছিল আৰু কাৰাতেৰ মানে আমাৰ খেলা দোস্ত আহি আছে সেইকাৰণে দোস্ত ভিডিঅ' দিয়া নাছিলোঁ মানে আমাৰ ফাংচন আছিল কাষতে ৰাতি ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই